সাবস্ক্ৰাইব কৰক অল এবাউট ইন এছামিজ চেনেলটো আৰু বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে চাবলৈ। এখন ধুনীয়া চহৰ, ইয়াত যোৱাটো সকলো মানুহৰে এটা সপোন। বিশ্বৰ আটাইতকৈ সুন্দৰ আৰু ধনী চহৰ হ'ল ডুবাই। বন্ধুসকল, মই আজি আপোনালোকক এইটো ভিডিঅ'ত ডুবাইৰ বিষয়ে কিছুমান ইণ্টাৰেষ্টিং কথা ক'ম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত গৈ ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ছাবস্ক্ৰাইব কৰাৰ পিছত এটা বেল আইকন ওলাব, সেই বেল আইকনটোত প্ৰেছ কৰি দিব, কিয়নো মই আগলৈ যেতিয়াই আপোনালোকৰ বাবে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আনো আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পায়। এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে নিশ্চয় ব্ৰুজ খলিফাৰ নাম শুনিছে, বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং। কিন্তু ব্ৰুজ খলিফা বৰ্তমান পুৰণা হৈছে আৰু ডুবাইত নিৰ্মাণ হ'বলৈ গৈ আছে দ্য টাৱাৰ অৱ গ্ৰীক হাৰ্বেল, যিটো ব্ৰুজ খলিফাতকৈও ওখ। প্ৰায় 1000 মিটাৰৰ এই বিল্ডিংটো 2020 চনত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু সেই সময়ৰ বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা হ'ব। ডুবাই বিশ্বৰ একমাত্ৰ এনেকুৱা চহৰ য'ত অপৰাধীৰ সংখ্যা আন দেশৰ তুলনাত বহু পৰিমাণে কম। ডুবাইত মুকলিকৈ ড্ৰিংক কৰাৰ অনুমতি দিয়া নহয়। ইয়াত ড্ৰিংক কৰাৰ বাবেও লাইচেন্স ল'ব লাগে। ডুবাই 1960 চনৰ আগত এখন সাধাৰণ চহৰ আছিল। 1960 চনত ইয়াত অধিক মাত্ৰাত তেলৰ খনি পোৱা যায়। ইয়াৰ পিছৰ পৰাই ডুবাই ডেভেলপ হোৱা আৰম্ভ কৰিলে। মাথো 50 বছৰৰ ভিতৰতে ডুবাই বিশ্বৰ আটাইতকৈ ধুনীয়া চহৰ হৈ গঢ়ি উঠিলে। ডুবাইত বিয়া নকৰাকৈ ছোৱালীৰ লগত একেলগে থকা মানা আছে। ইয়াৰ বাবে ডুবাই চৰকাৰে অতি কঠোৰ আইন গৃহীত কৰিছে। ইয়াৰ পিছতো যদি আপুনি কোনোবা ছোৱালীৰ লগত ঘূৰে তেতিয়াহ'লে আপোনাৰ আজীৱন কাৰাদণ্ড হ'ব পাৰে। ইয়াত আপুনি ছোৱালীৰ লগত একেলগে হাতত ধৰাধৰিকৈ যাব নোৱাৰে। এনেকুৱা কৰিলে আপুনি নিশ্চিত ৰূপত অপৰাধী। 1990 চনলৈকে ডুবাইত এটা মাত্ৰ ওখ অট্টালিকা আছিল, কিন্তু বৰ্তমান 156টা বৃহৎ অট্টালিকা আছে। ডুবাইৰ জনসংখ্যাৰ তুলনাত ডুবাইৰ স্থানীয় বাসিন্দা, যাক এমিয়াতি বুলি কোৱা হয়, মাথো 15% আছে আৰু বাকী সকলো লোক বেলেগ বেলেগ দেশৰ পৰা যোৱা। বন্ধুসকল, সকলো দেশতে কম বেছি পৰিমাণে হ'লেও ট্ৰেফিক জামৰ সৃষ্টি হয়, কিন্তু ডুবাই ট্ৰেফিক জামত আপোনালোকে ফাৰাৰী, লাম্বৰগিনিৰ দৰে দামী দামী কাৰৰ ট্ৰেফিক জাম দেখিবলৈ পাব। বিশ্বৰ সকলোতকৈ দামী দামী গাড়ী আপুনি ডুবাই ট্ৰেফিক জামত দেখিবলৈ পাব। ডুবাইৰ প্ৰায়ভাগ মানুহৰে স্পৰ্টছ কাৰ আছে। ইয়াৰ বাবে ডুবাইৰ পুলিচকো স্পৰ্টছ কাৰ ব্যৱহাৰ কৰিব লগা হয়, কিয়নো অপৰাধীক অতি সহজে ধৰাৰ সক্ষম হয়। ইয়াৰ পুলিচে লেম্বৰগিনি, ফাৰাৰী, বেণ্টলে আদিৰ দৰে দামী দামী গাড়ী ব্যৱহাৰ কৰে। ডুবাইত এটা আচৰিত অট্টালিকা নিৰ্মাণ হ'বলৈ গৈ আছে, যিটো বিল্ডিং ঘূৰি থাকে। 2020 চনলৈকে এই অট্টালিকাটো সম্পূৰ্ণ নিৰ্মাণ হৈ উঠিব। এইটো বিশ্বৰ প্ৰথম ঘূৰি থকা বিল্ডিং হ'ব। এইটো বিল্ডিঙৰ আচৰিত কথা এইটো যে ই যিমান ইলেক্ট্ৰিচিটি খৰচ কৰিব তাতকৈ 10 গুণ বেছি ইয়াৰ পৰা পোৱা যাব। দুনিয়াৰ সকলোতকৈ ডাঙৰ শ্বপিং মল ইয়াতে আছে। এই শ্বপিং মলত বিশ্বৰ দামী দামী কোম্পানীৰ প্ৰডাক্ট পোৱা যায় আৰু ইয়াত 1200তকৈও অধিক ষ্ট'ৰ আছে। ডুবাইৰ ব্ৰুজ আল আৰব বিশ্বৰ সকলোতকৈ দামী হোটেল। এইখন পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল। এই হোটেলৰ ভিতৰভাগটো বেছিভাগ সোণেৰে নিৰ্মাণ কৰা গৈছে আৰু এই হোটেলৰ একদিনৰ ভাড়া আপুনি শুনি আচৰিত হ'ব। ইয়াৰ একদিনৰ ভাড়া হৈছে 13 লাখ টকা। ডুবাইৰ পাম জুমেৰা সাগৰৰ ওপৰত মানৱ নিৰ্মিত এটা দ্বীপ। এই দ্বীপটো নিৰ্মাণ কৰোঁতে $1 বিলিয়ন খৰচ হৈছিল। ইয়াক ওপৰৰ পৰা চালে এটা ফুলৰ নিচিনা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। ডুবাই এখন এনেকুৱা চহৰ, ইয়াত নাগৰিকে চৰকাৰক ইনকাম টেক্স দিব নালাগে। ডুবাইত বিশ্বৰ সকলোতকৈ ডাঙৰ এখন ফ্লাৱাৰ গাৰ্ডেন আছে, যাৰ নাম হৈছে মিৰেকল গাৰ্ডেন। এই গাৰ্ডেনখন হাজাৰ হাজাৰ ফুলেৰে নিৰ্মাণ কৰি উলিয়াইছে, যিয়ে সকলো মানুহকে আকৰ্ষিত কৰে। এই গাৰ্ডেনখন 2013 চনত ভেলেণ্টাইন ডেৰ দিনা মুকলি কৰা গৈছিল। এই গাৰ্ডেনৰ ফুলবোৰ বিশেষ আচৰিতভাৱে সজোৱা গৈছে, যাৰ পৰা এটা মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। ডুবাইত বিশ্বৰ সকলোতকৈ ডাঙৰ ৱাটাৰ ফাউণ্টেইন আছে। ব্ৰুজ খলিফাৰ কাষত এই ডুবাইৰ বৃহৎ ফাউণ্টেইনটো নিৰ্মাণ কৰা গৈছে, যাক চাবলৈ আপুনি কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে। এইটো প্ৰত্যেক সন্ধিয়া আৰম্ভ কৰি দিয়া হয় আৰু গোটেই ৰাতি চলি থাকে। এইটো লাইট, মিউজিক আৰু পানীৰ ফাউণ্ডেশ্যনে এটা বিশেষ মনোমোহা দৃশ্য সৃষ্টি কৰে।
বন্ধুসকল, ডুবাইৰ বিষয়ে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।